নমস্কাৰ আজি আমি আলোচনা কৰিম D.El.Ed ফাৰ্ষ্ট সেমিষ্টাৰৰ পেপাৰ S1.1 Ccpdc চাইল্ডহুড চাইল্ড প্ৰটেকশ্যন এণ্ড দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন শিশুকাল শিশু সুৰক্ষা আৰু শিশুৰ বিকাশ এই পেপাৰখনৰ ইউনিট 1.1 ৰ পৰা ইউনিট 1.2 লৈকে আলোচনা কৰিম ইয়াত আছে বিকাশৰ পৰিচয় ইন্ট্ৰোডাকশ্যন টু ডেভেলপমেণ্ট বৃদ্ধি আৰু বিকাশৰ ধাৰণা বৃদ্ধি আৰু বিকাশৰ নীতিসমূহ বিকাশৰ স্তৰসমূহ বিকাশক প্ৰভাৱিত কৰা কাৰকসমূহ বিকাশৰ ওপৰত প্ৰকৃতি আৰু প্ৰতিপালনৰ প্ৰভাৱ প্ৰশ্ন বিকাশ বা ডেভেলপমেণ্ট বুলিলে কি বুজা উত্তৰ বিকাশ বুলিলে দেহৰ আকৃতি ওজন উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মক্ষমতা দৈহিক পাৰদৰ্শিতা আদিক বুজায় ব্যক্তিৰ বিকাশক তাৰ দৈহিক মানসিক সামাজিক আৰু নৈতিক আদি বিভিন্ন দিশত বহুলভাৱে সামৰি লোৱা হয় প্ৰশ্ন বৃদ্ধি বা গ্ৰোথ কি উত্তৰ ব্যক্তি এজনৰ দেহৰ আকাৰ আকৃতি ওজন উচ্চতা আৰু দেহ কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাকেই বৃদ্ধি বোলা হয় প্ৰশ্ন যেটো 2021 ত আহিছিল বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য লিখা মাৰ্ক 2 উত্তৰ বৃদ্ধিয়ে জৈৱিক আৰু দৈহিক পৰিৱৰ্তনক সূচায় আনহাতে বিকাশে সামগ্ৰিক ৰূপত হোৱা পৰিৱৰ্তনক সূচায় নম্বৰ 2 বৃদ্ধি মানুহৰ জীৱনৰ এক সাময়িক প্ৰক্ৰিয়া আনহাতে বিকাশ মানুহৰ জীৱনব্যাপী চলা এক অবিৰত প্ৰক্ৰিয়া প্ৰশ্ন মানৱ বিকাশৰ স্তৰ কেইটা আৰু কি কি উত্তৰ মানৱ বিকাশৰ স্তৰ 4টা সেইকেইটা হল শৈশৱকাল ইনফেন্সি জন্মৰ পৰা 5 বছৰ বয়সলৈকে নম্বৰ 2 বাল্যকাল চাইল্ডহুড 6 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈকে নম্বৰ 3 কৈশোৰকাল এডোলেসেন্স 13 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈকে আৰু নম্বৰ 4 প্ৰাপ্তবয়স্ক কাল এডাল্টহুড বা মেচুৰিটি 19 বছৰ বয়সৰ পৰা মৃত্যুলৈকে প্ৰশ্ন বিকাশৰ কোনটো স্তৰক প্ৰশ্ন সোধাৰ বয়স বুলি কোৱা হয় উত্তৰ জন্মৰ পৰা 5 বছৰ বয়সলৈ অৰ্থাৎ শৈশৱকালৰ স্তৰটোক প্ৰশ্ন সোধাৰ বয়স বুলি কোৱা হয় ইনফেন্সিক এইটো স্তৰত শিশুৱে চাৰিওফালৰ পৰিৱেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে ফলত এক অস্থিৰ আৰু চঞ্চল মনেৰে সিহঁতে বহুতো যুক্তি অযুক্তিকৰ প্ৰশ্ন সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে ডাঙৰেও শিশুৰ সকলো প্ৰশ্নৰ উত্তৰ পাৰ্যমানে দিব লাগে ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হয় প্ৰশ্ন শৈশৱকালৰ 5টা বৈশিষ্ট্য লিখা উত্তৰ শৈশৱকাল বা ইনফেন্সিৰ 5টা বৈশিষ্ট্য হল নম্বৰ 1 দ্ৰুত দৈহিক বিকাশ শৈশৱকালত শিশুৰ দ্ৰুত দৈহিক বিকাশ পৰিলক্ষিত হয় দেহৰ উচ্চতা বাঢ়ে জন্মৰ পিছৰে পৰা অংগ সঞ্চালন ক্ষমতা বৃদ্ধি হ'বলৈ ধৰে নম্বৰ 2 পৰনিৰ্ভৰশীলতা শৈশৱকালত শিশুসকল পৰনিৰ্ভৰশীল হয় খোৱা পিন্ধা আদি সকলো ক্ষেত্ৰতে শিশুৱে মাক বাপেক আৰু বয়স্কসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় নম্বৰ 3 ক্ৰীড়া প্ৰৱণতা শৈশৱকালত শিশুৰ ক্ৰীড়া প্ৰৱণতা বৃদ্ধি হয় দৌৰা জপিওৱা পুতলা আদিৰে খেলি শিশুৱে পৰম আনন্দ লাভ কৰে হেহে শিশুৱে খেলাৰ জৰিয়তে বেছিভাগ সময় অতিবাহিত কৰে নম্বৰ 4 ভাষাৰ বিকাশ জন্মৰ পৰা 6 মাহ সময়ৰ শিশুৰ মুখত কিছুমান অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয় পিছলৈ এনেবোৰ উচ্চাৰণেই শব্দ আৰু ভাষাত পৰিণত হয় আৰু নম্বৰ 5 কৌতূহল পৰায়ণতা শৈশৱকালত শিশুৱে চাৰিওফালৰ পৰিৱেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে ফলত এক অস্থিৰ আৰু চঞ্চল মনেৰে সিহঁতে বহুতো যুক্তি অযুক্তিকৰ প্ৰশ্ন সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে প্ৰশ্ন শৈশৱকালৰ শিক্ষা ব্যৱস্থা কেনে হোৱা উচিত আলোচনা কৰা বা শৈশৱকালৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা উত্তৰ শৈশৱকালৰ শিশুৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে তলত আলোচনা কৰা হল নম্বৰ 1 শিশুৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ প্ৰতি নজৰ দিব লাগে নম্বৰ 2 শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিৱেশ গঢ়ি তুলিব লাগে নম্বৰ 3 খেলা ধূলা নাচ গান আদিত গুৰুত্ব দিব লাগে কাৰণ খেলা ধূলা নাচ গানে শিশুক আনন্দ দিয়ে আৰু শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিত উৎকৰ্ষ সাধন হয় নম্বৰ 4 শিশুক মাতৃভাষাত প্ৰথমে শিক্ষা দিব লাগে নম্বৰ 5 শিশুৰ চিন্তা ভাৱনা কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে প্ৰশ্ন বাল্যকালৰ 5টা বৈশিষ্ট্য লিখা উত্তৰ বাল্যকাল বা চাইল্ডহুডৰ 5টা বৈশিষ্ট্য হল বৌদ্ধিক বিকাশ নম্বৰ 1 বৌদ্ধিক বিকাশ বাল্যকালত ল'ৰা ছোৱালীৰ মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক বিকাশ সাধন হয় নম্বৰ 2 শিক্ষা আহৰণৰ ক্ষমতা বাল্যকালত প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময় এই সময়ত শিশুৱে লিখা পঢ়া আৰু গণনা কৰিবলৈ সক্ষম হয় নম্বৰ 3 সামাজিক বিকাশ বাল্যকালত শিশুৰ মনত সামাজিক চেতনাৰ ভাৱ গঢ়ি উঠে বিদ্যালয়ৰ আন শিশুৰ লগত মিলামিছা কৰি মনৰ সুখ দুখ প্ৰকাশ কৰিব পৰা হয় নম্বৰ 4 বহিৰ্মুখিতা বাল্যকালত শিশুসকল বহিৰ্মুখী হয় এই সময়ত বাহিৰত খেলা ধূলা ফুৰা চকা কৰি শিশুৱে ভাল পায় নম্বৰ 5 সমকামিতা বাল্যকালত ল'ৰাই ল'ৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ খেলা ধূলাৰ মাজেৰে বন্ধুত্ব আৰু ভালপোৱা গঢ়ি তোলে
প্ৰশ্ন বাল্যকালৰ শিক্ষা ব্যৱস্থা কেনে হোৱা উচিত আলোচনা কৰা বা বাল্যকালৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা উত্তৰ বাল্যকালৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে তলত আলোচনা কৰা হ'ল নম্বৰ 1 বাল্যকালত শিশুসকল বাস্তৱবাদী আৰু বহিৰ্মুখী হয় গতিকে শিক্ষা ব্যৱস্থাত বাস্তৱ অভিজ্ঞতা প্ৰদান কৰিব লাগে হেহে কামৰ মাজেদি শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে নম্বৰ 2 দলীয় আনুগত্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগতভাৱে খেলা ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুবিধা দিব লাগে নম্বৰ 3 স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান এই স্তৰতে দিব লাগে নম্বৰ 4 ভ্ৰমণসূচী আয়োজন কৰি বহিৰ্মুখী শিশুক পাৰিপাৰ্শ্বিক জগতখনৰ বহুত বস্তু তথা বিষয় দেখুৱাব লাগে প্ৰশ্ন কৈশোৰকালৰ 5টা বৈশিষ্ট্য আলোচনা কৰা উত্তৰ কৈশোৰকাল বা এডোলেসেন্সৰ 5টা বৈশিষ্ট্য তলত আলোচনা কৰা হ'ল নম্বৰ 1 সামাজিক সচেতনতা কিশোৰ কিশোৰীসকলে নিজকে সমাজ সচেতন ব্যক্তি হিচাপে প্ৰকাশ কৰিব খোজে তেওঁলোকে সমাজ উন্নয়নত অংশগ্ৰহণ কৰে সমাজৰ সমস্যাবোৰ সমাধানত আগভাগ লয় নম্বৰ 2 নৈতিক চেতনাবোধ কিশোৰ কিশোৰীৰ নৈতিক চেতনাবোধ জন্মে শুদ্ধ অশুদ্ধ সত্য অসত্য পাপ পুণ্য আদি নৈতিক চেতনাই তেওঁলোকৰ ভাৱ অনুভূতি আৰু আচৰণ পৰিচালিত কৰে নম্বৰ 3 বিপৰীত লিংগকামিতা কিশোৰ কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হয় অৰ্থাৎ লৰাই ছোৱালীক আৰু ছোৱালীয়ে লৰাক ভাল পায় নম্বৰ 4 বীৰ পূজা প্ৰৱণতা কিশোৰ কিশোৰীয়ে ভৱিষ্যত জীৱনৰ বাবে নিজৰ ভাল লগা কোনো ব্যক্তি বিৰংগনা বা নায়ক নায়িকাক জীৱনৰ আদৰ্শ হিচাপে বাছি লয় তেনে মনোগ্ৰাহী ব্যক্তিৰ ভাৱ চিন্তা ক্ৰিয়া আদি অনুকৰণ কৰি নিজৰ জীৱনকো তেনে ৰূপত গঢ় দিব বিচাৰে আৰু নম্বৰ 5 দুঃসাহসিকতা কৈশোৰ কালত দুঃসাহসিক প্ৰৱণতা জাগি উঠাৰ ফলত অসম্ভৱক সম্ভৱ কৰিবলৈ কিশোৰ কিশোৰী আগ্ৰহী হয় দৈহিক বল শক্তি মানসিক দৃঢ়তা আৰু আত্মবিশ্বাসে তেওঁলোকক কামৰ প্ৰতি প্ৰেৰণা যোগায় প্ৰশ্ন কিশোৰ কিশোৰীৰ বাবে শিক্ষা ব্যৱস্থা কেনে হোৱা উচিত আলোচনা কৰা উত্তৰ কিশোৰ কিশোৰীৰ বৈশিষ্ট্য প্ৰয়োজন আৰু সমস্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা দিব লাগে নম্বৰ 1 কিশোৰ কিশোৰীৰ আগ্ৰহ অভিৰুচি অভিক্ষমতা আদিৰ ভিন্নতা অনুযায়ী মাধ্যমিক স্কুলত অধিক স্বাধীনতা প্ৰদানেৰে নমনীয় আৰু বিভাজিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে নম্বৰ 2 বিদ্যালয়ত বিভিন্ন ধৰণৰ খেল ব্যায়াম যোগ আদিৰ ব্যৱস্থা কৰিব লাগে নম্বৰ 3 ছাত্ৰ ছাত্ৰীক শৈক্ষিক বৃত্তীয় আৰু ব্যক্তিগত নিৰ্দেশনা দিব লাগে যাতে তেওঁলোকে বিপথে পৰিচালিত নহয় নম্বৰ 4 কিশোৰ কিশোৰীক নেতৃত্বৰ শিক্ষা দিব লাগে স্কাউট গাইড এনচিচি আদিৰ যোগেদি সমাজৰ প্ৰতি নেতৃত্ব আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তুলিব লাগে নম্বৰ 5 স্কুলবিলাকত জাতীয় সংহতি শিবিৰ গ্ৰীষ্মকালীন শিবিৰ আদি স্থাপন কৰি কিশোৰ কিশোৰীৰ মাজত আৱেগিক ঐক্য আৰু সংহতিৰ সৃষ্টি কৰিব লাগে প্ৰশ্ন কোনে কৈশোৰ কালক ধুমুহা আৰু উৎপীড়নৰ বয়স বুলি কৈছে উত্তৰ আমেৰিকাৰ চিন্তাবিদ ষ্টেনলি হলে কৈশোৰ কালক ধুমুহা আৰু উৎপীড়নৰ কাল বুলি কৈছে প্ৰশ্ন এডোলেসেন্স শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা আহিছে উত্তৰ এডোলেসেন্স শব্দটো লেটিন ভাষাৰ শব্দ এডোলেসেৰৰ পৰা আহিছে এডোলেসেৰৰ অৰ্থ হ'ল টু গ্ৰো অৰ্থাৎ বৰ্ধন হোৱা বা বৃদ্ধি হোৱা প্ৰশ্ন বিকাশৰ নীতি আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা উত্তৰ বিকাশৰ নিয়ম বা ধৰণেই হৈছে বিকাশৰ নীতি এনে নীতিসমূহ তলত দিয়া ধৰণৰ নম্বৰ 1 বিকাশ এক অবিৰত আৰু দীৰ্ঘম্যাদী প্ৰক্ৰিয়া বিকাশৰ গতি হৈছে নিৰন্তৰ ই অবিৰত আৰু দীৰ্ঘম্যাদী প্ৰক্ৰিয়া হেহে বিকাশৰ স্তৰসমূহৰ স্পষ্ট ব্যৱধান নিৰ্ণয় কৰিব নোৱাৰি নম্বৰ 2 বিকাশৰ প্ৰক্ৰিয়া বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে ব্যক্তিৰ বংশগত জৈৱিক প্ৰকৃতিৰ ওপৰত পৰা পৰিৱেশৰ প্ৰভাৱৰ পাৰস্পৰিকতাৰ যোগেদিয়ে বিকাশ সংঘটিত হয় নম্বৰ 3 ব্যক্তি পাৰ্থক্যৰ নীতি বিকাশৰ ক্ষেত্ৰত লিংগভেদে ব্যক্তি পাৰ্থক্য পৰিলক্ষিত হয় বিশেষকৈ কৈশোৰ কালত ল'ৰা আৰু ছোৱালীৰ মাজত দেহ বা মানসিক বিকাশৰ গতি পৃথক হৈ পৰে নম্বৰ 4 শিক্ষা আৰু দৈহিক পূৰ্ণতাৰ ওপৰত নিৰ্ভৰশীলতাৰ নীতি ব্যক্তিৰ শিক্ষা আৰু দৈহিক পূৰ্ণতাৰ ওপৰত বিকাশ বিশেষভাৱে নিৰ্ভৰশীল হয় শিক্ষাই দৈহিক পূৰ্ণতা আনি দিয়ে আৰু দৈহিক পূৰ্ণতাই শিক্ষণ ক্ষমতাক বৃদ্ধি কৰি তোলে এই দুয়ো দিশৰ পাৰস্পৰিকতাই বিকাশ সংঘটিত হয় নম্বৰ 5 বিকাশ পৰিৱৰ্তনশীল বিকাশ নিৰন্তৰ আৰু ক্ৰমাগত যদিও এই বিকাশৰ গতি সকলো সময়তে একেদৰে হৈ নাথাকে একোটা সময়ত এই গতি দ্ৰুতৰ আৰু আন একোটা সময়ত ই মন্থৰ হৈ উঠিব পাৰে প্ৰশ্ন শিশুৰ বৃদ্ধি আৰু বিকাশক প্ৰভাৱিত কৰা কাৰকবোৰ লিখা উত্তৰ শিশুৰ বৃদ্ধি আৰু বিকাশত প্ৰভাৱ পেলোৱা 10টা কাৰক হ'ল বংশগতি হেৰিডিটি পৰিৱেশ এনভাইৰনমেণ্ট লিংগ সেক্স ব্যায়াম আৰু স্বাস্থ্য এক্সাৰসাইজ এণ্ড হেল্থ হৰমোন পৰিপুষ্টি নিউট্ৰিশ্যন পাৰিবাৰিক প্ৰভাৱ ফেমিলিয়াৰ ইনফ্লুৱেঞ্চ
ভৌগোলিক প্ৰভাৱ জিঅ'গ্ৰাফিকেল ইনফ্লুৱেঞ্চ আৰ্থসামাজিক স্থিতি ছ'চিঅ' ইকনমিক ষ্টেটাছ আৰু শিকা আৰু শক্তি বৃদ্ধি লাৰ্ণিং এণ্ড ৰিইনফৰ্চমেণ্ট প্ৰশ্ন শিশুৰ বিকাশৰ ক্ষেত্ৰত বংশগতিৰ বা হেৰিডিটিৰ প্ৰভাৱ সম্পৰ্কে লিখা উত্তৰ পিতৃ মাতৃৰ শাৰীৰিক চৰিত্ৰ বা বৈশিষ্ট্যসমূহ তেওঁলোকৰ সন্তানলৈ প্ৰবাহিত হোৱা প্ৰক্ৰিয়াই হৈছে বংশগতি বা হেৰিডিটি বংশগতিৰ প্ৰধান বাহক হ'ল ক্ৰম'জমত থকা জিন মানুহৰ দেহত 46ডাল অৰ্থাৎ 23যোৰ ক্ৰম'জম থাকে বংশগতিয়ে শাৰীৰিক অৱয়ৱৰ সকলো দিশ যেনে উচ্চতা ওজন শৰীৰৰ গাঁথনি চকুৰ ৰং চুলিৰ গাঁথনি আনকি বুদ্ধিমত্তা আৰু দক্ষতাকো প্ৰভাৱিত কৰে পিতৃ মাতৃৰ হৃদৰোগ মধুমেহ মেদবহুলতা আদি ৰোগবোৰ জিনৰ জৰিয়তে সন্তানলৈ প্ৰবাহিত হয় এই আনুবংশিক কাৰকবোৰে শিশু এটাৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায় প্ৰশ্ন শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা উত্তৰ শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিৱেশে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শিশুৱে প্ৰাপ্ত কৰা শাৰীৰিক আৰু মানসিক উদ্দীপনাৰ মুঠ পৰিমাণ এই পৰিৱেশে প্ৰতিনিধিত্ব কৰে এখন ভাল বিদ্যালয় বা এখন মৰমীয়াল পৰিয়ালে শিশুসকলৰ সামাজিক বিকাশত আৰু আন্তঃব্যক্তিত্ব দক্ষতা গঢ়ি তোলাত শক্তিশালী ভূমিকা পালন কৰে প্ৰশ্ন শিশুৰ বিকাশৰ ক্ষেত্ৰত লিংগৰ প্ৰভাৱ সম্পৰ্কে লিখা উত্তৰ লিংগ হৈছে এটা মুখ্য কাৰক যিয়ে শিশুৰ শাৰীৰিক বৃদ্ধি আৰু বিকাশত প্ৰভাৱ পেলায় বিশেষকৈ যৌৱনৰ ওচৰত ল'ৰা আৰু ছোৱালীৰ বিভিন্ন ধৰণে বৃদ্ধি হয় ল'ৰাবোৰ ছোৱালীতকৈ ওখ আৰু শাৰীৰিকভাৱে শক্তিশালী হয় অৱশ্যে কৈশোৰকালত ছোৱালীবোৰ ল'ৰাতকৈ দ্ৰুতগতিত পৰিপক্ক হয় প্ৰশ্ন শিশুৰ বিকাশৰ ক্ষেত্ৰত ব্যায়ামৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা উত্তৰ ব্যায়ামে শিশুৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াত ব্যায়াম হৈছে সাধাৰণ খেলৰ সময় আৰু ক্ৰীড়া কাৰ্যকলাপ যিয়ে শৰীৰৰ পেশীৰ শক্তি বৃদ্ধি কৰাত আৰু হাড়ৰ ভৰ বৃদ্ধি কৰাত সহায় কৰে সঠিক ব্যায়ামে শিশুসকলক ভালদৰে বিকশিত হোৱাত সহায় কৰে ব্যায়ামে তেওঁলোকক স্বাস্থ্যৱান কৰি ৰাখে আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰি তোলে প্ৰশ্ন বিকাশৰ ক্ষেত্ৰত হৰমনৰ প্ৰভাৱ সম্পৰ্কে লিখা উত্তৰ আমাৰ শৰীৰৰ বিভিন্ন কাৰ্যক প্ৰভাৱিত কৰা হৰমনবোৰ হ'ল অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা পদাৰ্থ যৌৱন প্ৰাপ্তিৰ সময়ত ল'ৰা আৰু ছোৱালীৰ শৰীৰত যৌন হৰমন প্ৰস্তুত হয় যিয়ে যৌন অংগৰ বিকাশ আৰু ল'ৰা ছোৱালীক গৌণ যৌন বৈশিষ্ট্যৰ উপস্থিতি নিয়ন্ত্ৰণ কৰে প্ৰশ্ন শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিপুষ্টিৰ প্ৰভাৱ সম্পৰ্কে লিখা উত্তৰ শিশুৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ কাৰক হৈছে পৰিপুষ্টি শৰীৰ নিৰ্মাণ আৰু মেৰামতি কৰাৰ প্ৰয়োজনীয় সকলোবোৰ পদাৰ্থ আহে খোৱা খাদ্যৰ পৰা পুষ্টিহীনতাৰ ফলত অভাৱজনিত ৰোগ হ'ব পাৰে যিয়ে শিশুৰ বৃদ্ধি আৰু বিকাশত বিৰূপ প্ৰভাৱ পেলায় প্ৰশ্ন শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ প্ৰভাৱৰ বিষয়ে লিখা উত্তৰ শিশুবোৰে মানসিক আৰু সামাজিকভাৱে কেনেদৰে বিকাশ হৈছে তাৰ নিৰ্ধাৰণ কৰাত পৰিয়ালে আটাইতকৈ গভীৰ ভূমিকা পালন কৰে শিশুসকল স্বাস্থ্যৱান কাৰ্যকৰী ব্যক্তি হিচাপে বিকশিত হ'বলৈ পিতৃ মাতৃ ককা আইতা বা লালন পালন কৰোতাৰ মৌলিক প্ৰেম যত্ন আৰু সৌজন্যৰ অতিকৈ প্ৰয়োজন প্ৰশ্ন শিশুৰ বিকাশত ভৌগোলিক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা উত্তৰ মানুহে বসবাস কৰা চাৰিওফালৰ পৰিৱেশও শিশুৰ বিকাশত প্ৰভাৱ পেলায় তেওঁলোকে পঢ়া বিদ্যালয় একেলগে বসবাস কৰা চুবুৰীয়া সমাজ আৰু তেওঁলোকৰ সমবয়সীয়া লগৰীয়াৰ দ্বাৰা আগবঢ়োৱা সুযোগবোৰ হৈছে শিশুৰ বিকাশত প্ৰভাৱিত কৰা কিছুমান সামাজিক কাৰক প্ৰশ্ন শিশুৰ বিকাশত আৰ্থসামাজিক স্থিতিৰ প্ৰভাৱ সম্পৰ্কে লিখা উত্তৰ আৰ্থসামাজিক স্থিতিয়ে শিশুৰ বিকাশত গুৰুতৰভাৱে প্ৰভাৱ পেলায় দৰিদ্ৰ পৰিয়ালৰ শিশুৱে প্ৰয়োজনীয় শৈক্ষিক সম্পদসমূহ লাভ নকৰাৰ ফলত ভালদৰে অধ্যয়ন কৰিব নোৱাৰে ফলত শিশুৰ বিভিন্ন দিশৰ বিকাশ ভালদৰে নহয় চমুটকা লিখা শিশুৰ বিকাশত শিকন আৰু শক্তি বৃদ্ধিৰ প্ৰভাৱ লাৰ্ণিং এণ্ড ৰিইনফৰ্চমেণ্ট উত্তৰ শিশুৰ বিকাশত শিকন আৰু শক্তি বৃদ্ধিৰ প্ৰভাৱ স্কুলীয়া শিক্ষাই শিশু এটাক মানসিক বৌদ্ধিক আৱেগিক সামাজিকভাৱে আদি সকলো দিশত বিকাশ কৰে স্কুল এখনতে শিশুসকলৰ মনৰ বিকাশ হয় আৰু কিছু পৰিপক্কতা লাভ কৰিব পাৰে শক্তি বৃদ্ধি বা ৰিইনফৰ্চমেণ্ট হৈছে শিকাৰ এক পদ্ধতি য'ত শিকা পাঠবোৰ দৃঢ় কৰিবলৈ কাৰ্যকলাপ পুনৰাবৃত্তি আৰু পৰিশোধিত কৰা হয় উদাহৰণস্বৰূপে বাদ্যযন্ত্ৰ বজোৱাৰ অনুশীলন কৰা য'ত শিশুসকলে বাদ্যযন্ত্ৰ বজোৱাৰ অনুশীলন কৰাৰ লগে লগে ইয়াক বজোৱাত উন্নত হয় প্ৰশ্ন প্ৰকৃতি বা নেচাৰ আৰু প্ৰতিপালন বা নাৰ্চাৰৰ মাজত পাৰ্থক্য লিখা উত্তৰ
ব্যক্তিয়ে পিতৃ মাতৃৰ পৰা পোৱা গুণ দক্ষতা আৰু সামৰ্থ্যবোৰকে প্ৰকৃতি বোলা হয় যেনে প্ৰকৃতিৰ প্ৰভাৱতে নীলাবৰণীয়া চকুৰ পিতৃৰ সন্তানে নীলাবৰণীয়া চকু লাভ কৰাৰ সম্ভাৱনা অধিক থাকে আনহাতে পিতৃ মাতৃয়ে সন্তানক কেনেদৰে শৃংখলাবদ্ধ কৰে শিশুৰ ওপৰত সমনীয়াৰ পৰা পোৱা চাপে কেনে প্ৰভাৱ পেলায় আদিবোৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱেই হৈছে প্ৰতিপালন বা নাৰ্চাৰ প্ৰতিপালনৰ প্ৰভাৱৰ ফলত পূৰ্বপুৰুষসকল লেখক নহলেও পৰৱৰ্তী বংশই লেখক হ'ব পাৰে Number 2 প্ৰকৃতিয়ে এজন ব্যক্তিৰ শাৰীৰিক অবয়ব নিৰ্ধাৰণ কৰে আনহাতে প্ৰতিপালনে ব্যক্তি এজনৰ ব্যক্তিত্বৰ দিশবোৰ নিৰ্ধাৰণ কৰে Number 3 প্ৰকৃতি হৈছে জৈৱিক প্ৰক্ৰিয়া ই পাৰিবাৰিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় আনহাতে প্ৰতিপালনটো পৰিস্থিতি প্ৰেৰিত আচৰণৰ বাবে দায়বদ্ধ প্ৰশ্ন বিকাশৰ ক্ষেত্ৰত প্ৰকৃতি আৰু প্ৰতিপালনৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা উত্তৰ শিশুৰ বিকাশৰ ক্ষেত্ৰত প্ৰকৃতিৰ প্ৰভাৱ ব্যক্তিয়ে পিতৃ মাতৃৰ পৰা পোৱা গুণ দক্ষতা আৰু সামৰ্থ্যবোৰকে প্ৰকৃতি বোলা হয় প্ৰকৃতি হৈছে জৈৱিক প্ৰক্ৰিয়া ই পাৰিবাৰিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় প্ৰকৃতিয়ে এজন ব্যক্তিৰ শাৰীৰিক অবয়বৰ নিৰ্ধাৰণ কৰে প্ৰকৃতিৰ প্ৰভাৱতে নীলাবৰণীয়া চকুৰ পিতৃৰ সন্তানে নীলাবৰণীয়া চকু লাভ কৰাৰ সম্ভাৱনা অধিক থাকে শিশুৰ বিকাশৰ ক্ষেত্ৰত প্ৰতিপালনৰ প্ৰভাৱ পিতৃ মাতৃয়ে সন্তানক কেনেদৰে শৃংখলাবদ্ধ কৰে শিশুৰ ওপৰত সমনীয়াৰ পৰা পোৱা চাপে কেনে প্ৰভাৱ পেলায় আদিবোৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱেই হৈছে প্ৰতিপালনটো পৰিস্থিতি প্ৰেৰিত আচৰণৰ বাবে দায়বদ্ধ প্ৰতিপালনে ব্যক্তি এজনৰ ব্যক্তিত্বৰ দিশবোৰ নিৰ্ধাৰণ কৰে যেনে পূৰ্বপুৰুষসকল লেখক নহলেও পৰৱৰ্তী বংশই লেখক হ'ব পাৰে প্ৰশ্ন প্ৰকৃতি বা নেচাৰ আৰু প্ৰতিপালন বা নাৰ্চাৰৰ ক্ষেত্ৰত তুমি কোনটোক বেছি গ্ৰহণযোগ্য বুলি ভাবা উত্তৰ শিশুৰ বিকাশত পৰিৱেশ আৰু প্ৰতিপালনৰ মাজত প্ৰতিপালনেই বেছি অৰিহণা আগবঢ়ায় প্ৰকৃতি বুলি ক'লে ব্যক্তিয়ে পিতৃ মাতৃৰ পৰা পোৱা গুণ দক্ষতা আৰু সামৰ্থ্যবোৰৰ কথাকে বুজায় আনহাতে প্ৰতিপালন বুলি ক'লে ব্যক্তিৰ আচৰণত পৰা পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱবোৰৰ কথা বুজায় অৰ্থাৎ প্ৰতিপালনে আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আমাৰ আচৰণত গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰতিপালন তথা পৰিৱেশৰ ভূমিকা আছে লগৰ সমনীয়াৰ প্ৰভাৱ পৰিয়ালৰ আৰ্থ সামাজিক পৰিস্থিতি ইত্যাদিবোৰ হৈছে পৰিৱেশীয় প্ৰভাৱ যিবোৰে ব্যক্তিৰ আচৰণ গঢ় দিয়ে শিশুৰ ওপৰত সমনীয়াৰ পৰা পোৱা চাপে কেনে প্ৰভাৱ পেলায় পৰিয়াল এটাৰ আৰ্থ সামাজিক পৰিস্থিতি কেনেকুৱা ইত্যাদি বিষয় হ'ল ব্যক্তিৰ আচৰণ গঢ়া কিছুমান পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ আমাৰ বিশেষ আচৰণ গঢ়াত বংশানুক্ৰমিক পটভূমিৰ ভূমিকা সবাতোকৈ গুৰুত্বপূৰ্ণ যদিও উপযুক্ত পৰিৱেশ নাপালে এই আচৰণবোৰ প্ৰকট নহবও পাৰে একেজিনীয় পটভূমি থকা ব্যক্তিয়েও বেলেগ আচৰণ কৰিব পাৰে কিন্তু ভিন্ন পটভূমিৰ দুগৰাকী ব্যক্তিয়েও প্ৰায় একে আচৰণ কৰিব পাৰে অৰ্থাৎ পৃথক পৰিৱেশৰ পৰা অহা মানুহেও একেই আচৰণ দেখুৱাব পাৰে প্ৰশ্ন শাৰীৰিক বৃদ্ধি আৰু বিকাশ কি কাৰকৰ ওপৰত নিৰ্ভৰশীল উত্তৰ শিশুৰ শাৰীৰিক বৃদ্ধি আৰু বিকাশ জিনীয় কাৰক পৰিপুষ্টিজনিত কাৰক আৰু পাৰিপাৰ্শ্বিকতাজনিত কাৰকৰ ওপৰত নিৰ্ভৰশীল এইটো পিডিএফৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে লাগিলে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব থ্যাংক ইউ